মানে মই নিউজটো চাই আছিলো, এই পটককৈ ওলাই গ'ল। মই বোলো ওলালে যেতিয়া ওলাওক আৰু। আজিকালি আকৌ অসমৰ নিউজৰ দায়িত্ববিলাক সেই কংগনাকহে দিলে। মই এতিয়াই সলাই দিছো। ভালে ভালে ৰেঙনিত দিয়ক, কথা ক'বলৈ আহে। মই আকৌ সেই নিউজটোহে চাই আছিলো। নাই, তুমিয়ে চোৱা ৰেঙনিত। চিৰিয়েল চাব লাগে মানুহে। মই সলাই দিছো, মই পিছতে চাম নিউজ। মই কিন্তু বজাৰ কৰিবলৈ আৰু নাযাওঁ দেই, কৈ দিছো মই। বজাৰ কৰিবলৈ নাযাওঁ মানে? দোকানটো আমাৰ ঘৰলৈ আহিম বুলি কৈছে নি? মই সেইবিলাক নাজানো। মই মুঠতে বজাৰ কৰিবলৈ নাযাওঁ। কি হ'ল তোৰ? কি হ'ল? নহয় মানে মই ইমান ওচৰলৈ বজাৰ কৰিবলৈ নাযাওঁ, সেইটোহে মই কৈছো। তই মানে এতিয়া আলু ডাইৰেক্ট বিহাৰৰ পৰা আনিবি? নহয় সেই মানুহটো বৰ কামোৰ। মানুহে জীৱনত অকণমান এডজাষ্ট কৰিবলৈ শিকিব লাগে, নহ'লে জীৱনটো নচলে। এতিয়া মোকে চা, মই কেনেকৈ তোৰ মাৰ লগত, মায়ে কেনেকৈ মোৰ লগত এডজাষ্ট কৰি আছে দেখা নাই? মই চিৰিয়েলখনকে চাওঁ। কাম বন নাথাকিলে এইবিলাককে কৰিব লাগিব। আজিতো এসপ্তাহ হৈ গ'ল, তইতো একো কাম কৰিব পৰাই নাই, এটা নিউজ আনিব পৰা নাই তই। ইফালে আকৌ নিউজ চেনেলত কাম কৰে। এতিয়া লকডাউন কাৰণে নিউজ তেনেকৈ পোৱা নাই, নহ'লে খোলা হোৱাহেঁতেন এতিয়া মই 24 ঘণ্টাত 25টা নিউজ আনিয়ে থাকোঁ। হেল্ল'? হেল্ল'? ক। নিউজ এটা আছে। কাৰ নিউজ? ছাগলী বেপাৰী এটা। তোক খবৰ কোনে দিলে নিউজটোৰ কথা? ৰাতুল দাই দিলে। কেমেৰাটো লৈ গ'ল তই, মই কৈছোঁ। ঠিক আছে হ'ব। আহি গ'ল নিউজ। এতিয়া চাবা, গোটেইখন তেহেলকা মচাই দিম। তই কলৈ যাৱ? নিউজ এটা পাইছোঁ। ল'ৰা নিউজ নে ছোৱালী নিউজ? ল'ৰাৰ নিউজ। যা তেনেহ'লে। যি দেখিছোঁ সেই বৰলা হৈ মৰিবগে লাগিব। এনে চুলিটো ঠিকে আছে নহয়? ফেণ্টাষ্টিক, একদম। হ'ব গম পালোঁ। উলিয়া কেমেৰাটো, উলিয়া। কেমেৰা নাই, মোবাইলতে কৰিব লাগিব। কেমেৰাটো লগত আহি আছিলে। ইমান দিন কাম কৰিলি, কেমেৰা এটা কিনিব নোৱাৰিলি? কাৰ মূৰটো কৰিবলৈ নিউজ চেনেলত কৰি আছ? তই এনে নিতুমণি শইকীয়াটো হলি? মাইক্ৰফোন এটাকে আজিলৈকে কিনিব নোৱাৰিলি? এইটো তাকো মই বাৰ্থডে গিফ্ট দিয়া কথা ক'বলৈ আহিছ? উঠ, লৈ যাগে যা। নালাগে দে, কথাটো কৈছো আৰু। মানুহটো মাত। হৰি আহক, ওচৰলৈ আহক। নমস্কাৰ। আপুনি একদম নিকম্পোচা কথা ক'ব, একদম বিন্দাছ ক'ব, ভালকৈ ক'ব, স্পষ্টকৈ ক'ব দেই। ঠিক আছে, হৈ যাব, মই ক'ম, ভালকৈ ক'ম। ঠিক আছে, কেমেৰা ধৰ। ৰেডি। নমস্কাৰ প্ৰিয় দৰ্শক, নিউজ 50-50লৈ আপোনালোক সকলোকে স্বাগতম। আজি আপোনালোকক এনেকুৱা এজন ব্যক্তিৰ লগত চিনাকি কৰি দিবলৈ ওলাইছোঁ, যি কেৱল ছাগলী ব্যৱসায় কৰি স্বাৱলম্বী হৈছে। তেওঁ চৰকাৰী চাকৰিলৈ আশা কৰি থকা নাই। আমাৰ সদায় চিনাকি, আমাৰ মৰমৰ ৰমেন শইকীয়া। তেওঁ এজন মেধাৱী ছাত্ৰ। হয় ৰমেন দা, আপুনি কিমানলৈকে পঢ়া? মই 4ৰ্থ শ্ৰেণীলৈকে পঢ়িছিলোঁ। তেওঁ আচলতে পঢ়িব বিচাৰিছিলে, তেওঁ নোৱাৰিলে পঢ়িব, তেওঁৰ ঘৰৰ অলপ অৱস্থা বেয়া। বা যি কি নহওক, তেওঁ নপঢ়াকৈয়ে ইমান আগলৈ আগবাঢ়িছে, ইমান এখন ডাঙৰ ছাগলী ফাৰ্ম খুলিছে। হয় ৰমেন দা, আপোনাৰ ছাগলী কেইজনী আছে বৰ্তমান? মোৰ ছাগলী 2জনী আছে। 2জনী আৰম্ভণিহে। 2জনী কম বুলি নাভাবিব। 2জনীৰ পৰা 4জনী হ'ব, 4জনীৰ পৰা 8জনী হ'ব, 8জনীৰ পৰা 16জনী হ'ব। আৰু সেই 16জনীয়ে যেতিয়া পোৱালি মেলি দিব, এখন পথাৰ ভৰি পৰিব। গতিকে আপোনালোকে আচৰিত নহ'ব 2জনী ছাগলী লৈ তেওঁ ব্যৱসায় আৰম্ভ কৰিছে বুলি। 2জনীৰ পৰাই এদিন 100জনী হ'ব। আপুনি যে এই 2জনী ছাগলী পুহিছে, এই ছাগলী 2জনীক আপুনি কি খুৱায়? কোনজনী, বগাজনীক নে ক'লাজনীক? বগাজনীক কি খুৱায়? বগাজনীক মই ঘাঁহ খুৱাওঁ। হয় প্ৰিয় দৰ্শক, তেওঁ নিজৰ বগা ছাগলীজনীক ঘাঁহ খুৱায়। আপুনি ক'লা ছাগলীজনীক কি খুৱায়? ক'লাজনীকো ঘাঁহ খুৱাওঁ। আচ্ছা, তেওঁ 2জনী ছাগলীক ঘাঁহ খুৱায়। গতিকে আপোনালোকে এইটো কথা জানিব পাৰিছে যে ছাগলী পুহিবলৈ বহুত পইচা নালাগে, বাৰীত থকা ঘাঁহখিনিৰ পৰাই ছাগলী পুহিব পৰা যায়। গতিকে আপুনি যে এই ছাগলী 2জনী পুহিছে, ছাগলীজনী আপুনি ক'ত বান্ধে? বগাজনীক নে ক'লাজনীক? বগাজনীক ক'ত বান্ধে? বগাজনীক মই পিছফালে বান্ধো। আৰু আপোনাৰ ক'লাজনীকো মই পিছফালে বান্ধো। তেওঁ 2জনী ছাগলীক তেওঁ পিছফালেই বান্ধে, মানে কেঁচা ঘৰটোত। গতিকে আপোনালোকে এইটোও গম পাইছে যে ছাগলী বান্ধিবলৈ মানে বহুত পইচা খৰচ কৰিব নালাগে।
গতিকে ৰমেন দা মই এইটো সুধিব বিচাৰিছিলোঁ আপুনি যিহেতু ছাগলী পৰিপাটি কৰি থাকিব লাগে মানে জীৱ জন্তু এটা পুহিলে আমি তাক পৰিপাটি কৰি ৰাখিব লাগে গতিকে আপুনি ছাগলীক কেনেকৈ চাফা কৰি ৰাখে কেনেকৈ গা ধুৱায় এনেই কোনজনীক বাৰু বগাজনীক নে ক'লাজনীক বগাজনীক কেনেকৈ গা ধুৱায় বগাজনীক মই টিউবৱেলৰ পানী দিয়ে গা ধুৱাওঁ আৰু ক'লাজনীকো মই টিউবৱেলৰ পানী দিয়ে গা ধুৱাওঁ ঐ কেমেৰা বন্ধ কৰ কেমেৰা চালা অলগদ্ধ তই যদি দুইজনী ছাগলীৰ লগতে একেটা কামকে কৰ কাৰ মূৰটো গৈ পেলাই ক'লাজনীক বগাজনীক সুধি থাক মানে বগা ছাগলীজনী মোৰ আৰু ক'লা ছাগলীজনী ক'লাজনীও মোৰ कभी कभी मेरे दिल में ख्याल आता है कि जैसे तुझको बनाया गया है